হেল্ল' বন্ধুসকল, বিটকইনৰ ৱালেটৰ বিষয়ে মই আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ। আপোনালোকে চাই লওক, কইনবিলাকৰ দাম কিমান চাই লওক। এইটো কইনবিলাকৰ দাম আৰু নাম। বজাৰত বহুত বিটকইনৰ ফেক কিছুমান ওলাইছে, সেইকাৰণে মই আপোনালোকক দেখাবলৈ গৈ আছোঁ। ইয়াত কিনিবও পাৰে আৰু বিক্ৰী কৰিবও পাৰে। কুইক বাই আৰু কুইক চেল। ধৰি লওক 100 টকাৰ বিটকইন ইমান এটা পায়। চেল কৰিলে কুইক চেলত বোলে আপোনালোকে চেল কৰিব পাৰে। কুইক যদি বাই কৰিব খোজে কিনিবও পাৰে। কিন্তু মোৰ বেলেঞ্চ নাই কাৰণে অলপ দেখা পাইছে, ইনচাফিচিয়েণ্ট বেলেঞ্চ দেখাই আছে। মই আপোনালোকক মোৰ পুৰণা হিষ্টৰীবিলাক দেখাই আছোঁ। পেমেণ্ট প্ৰুফবিলাক চেলো কৰিছোঁ আৰু বাইও কৰিছোঁ, এইবোৰ দেখা পাইছে। চাই লওক। ইয়াক কেনেকৈ বনোৱা হয় মই আপোনালোকক ডিছক্ৰিপশ্যনত লিংকটো দি দিম। তাৰ পৰা গৈ আপোনালোকে একাউণ্টটো বনাই ল'ব পাৰে। KYC, পেন কাৰ্ড, বেংক একাউণ্ট নাম্বাৰ দি এক্টিভ কৰাই ল'ব একাউণ্টটো।